হেল্ল' বন্ধুসকল, আপোনালোকে কেনে আছে? তো মই আহিছোঁ আজি এটা নতুন ব্লগছ লৈ। মই বৰ্তমান আছোঁ বঙাইগাঁৱত আৰু এইটো মোৰ ৰুম হয়। চাব পাৰিছে এইটো ৰুম, আৰু এইখন হৈছে মোৰ পঢ়া টেবুল, য'ত নেকি মই BEdৰ সকলোখিনি কাম কৰি আছোঁ। আৰু এইখন লেচন প্লেন চাব পাৰিছে। লেচন প্লেন বৰ্তমান লিখি আছোঁ। এতিয়াও ভালেকেইখন আছে লেচন প্লেন লিখিবলৈ। টোটেল 30খন দিছে লেচন প্লেন কমপ্লিট কৰিবলৈ, আৰু এখন ফাইনেলৰ কাৰণে লাগিব। তো মোৰ বৰ্তমানলৈকে 10খন কমপ্লিট হৈছে, আৰু বাকীখিনি চাওঁ কিমান দিনত সম্পূৰ্ণ কৰিব পাৰোঁ। আৰু 10 তাৰিখে দিছে লাষ্ট ডেট। তো চাওঁ আৰু কি হয়। চাওক পঢ়া টেবুলখন। বাকী BEdৰ কথা কি ক'ম, বহুত প্ৰেছাৰ, এটাৰ পিছত এটা আহি থাকে কাম, ড্ৰামা, আৰ্টছ, ICT প্ৰজেক্ট। তো ভালেখিনি প্ৰেছাৰ আছে BEdত। যদি আপোনালোকে ৰেগুলাৰ বেচিছত ক্লাছ কৰে তেনেহ'লে বহুখিনি প্ৰেছাৰ পাব। আৰু মই কৰি আছোঁ বৰ্তমান বঙাইগাঁও BEd কলেজখন বহুত ভাল হয়, বহুত ভাল কলেজখন। আপোনালোকে যদি গুৱাহাটী ইউনিভাৰ্চিটিৰ কেতিয়াবা এণ্ট্ৰেঞ্চ দিয়ে তো বঙাইগাঁও BEd কলেজত এপ্লাই কৰিব পাৰিব। আপোনালোকে চাব পাৰিব কেনেকুৱা। তো মই বৰ্তমানলৈকে ভালেই লাগিছে কলেজখনত ক্লাছ কৰি। গোটেইখিনি টিচাৰ ষ্টাফে যথেষ্টখিনি সহায় কৰিছে, পঢ়াৰ পৰা আদি কৰি ড্ৰামা শিকোৱা বা আৰ্ট শিকোৱাত। বিশেষকৈ আমাৰ ড্ৰামা ছাৰ দুলাল গগৈ ছাৰ বহুত ভালকৈ ড্ৰামা শিকায় আমাক। তাৰপিছত আৰু আৰ্টছৰ অমৰেন্দ্ৰ ঠাকুৰীয়া ছাৰো বহুত ভালকৈ আৰ্টছ শিকাই আছে বা শিকাইছে। তাৰপিছত আমাৰ পংকজ ছাৰে ICTৰ কাৰণে বহুখিনি শিকাইছে আমাক। তো ICTৰ প্ৰজেক্টটো জমা দিয়া হৈছে। ICTৰ বিষয়ে ভালেকেইটা কাম আছিল, এক্সেলৰ আছিল, পাৱাৰ পইণ্ট, তাৰপিছত আৰু এই কি কয় এইটো MS ৱৰ্ডৰ আছিল। তো এইখিনি গোটেইখিনি কমপ্লিট হৈছে। আৰু এইখন চাওক, মই আৰ্ট কৰিছোঁ এনে এটা জাষ্ট। বাকী ৰুমত বিশেষ একো নাই। এই আৰু আজি ক'বলগীয়া এইখিনি আছিল ব্লগছত। তো ব্লগছটো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। ধন্যবাদ থাকিল। থেংক ইউ।